BTC কাউন্সিলখন মানে আকৌ এবাৰ BPF অহাৰ এটা নিউজত প্ৰচাৰ কৰি আছে না সেইটো নিউজৰ মানুহে জানিব আমাৰ মাজত তেনেকুৱা একো নাই গতিকে আমাৰ তাত সব নিজে নিজে পাৰ্টি নিজে নিজে চলি আছে BPFৰ MLA আছে তেওঁলোকেও দিছপুৰত চলি আছে BTCটো তেওঁলোকৰ MCLA আছে তেওঁলোকেও তাতে চলি আছে আৰু আমাৰ AGP BJP UPPৰ চৰকাৰ আমাৰ ষ্টেটত চলি আছে আৰু কাউন্সিলত BJP আৰু UPPৰ চৰকাৰ চলি আছে আৰু আমাৰ খুব ধুনীয়াকৈ এতিয়া মানে ভালদৰে এটা বুজা পৰাৰ মাজত চলি গৈ আছে আৰু এনেকুৱা গৈ থাকিব গতিকে BPF কি কৰিছে কি কৰা নাই কি হ'ব কি নহ'ব এই বিষয়ে নিশ্চয় মানে BPF হে জানিব আৰু সংবাদ মাধ্যম যিসকলে লগ পাইছে তেওঁলোকে জানিব সত্যতা নাই বুলি কওঁ না মই সেইটো নকওঁ যে আপোনালোকেহে শুনিছে আপোনালোকে জানিছে আমাৰ BJPৰ মানে কিবা তেনেকুৱা ধৰণৰ কোনো আমাৰ ইনফৰমেশ্যন নাই বিতৰণ কৰিলে এইটো আপোনাৰ কি আঁচনিৰ পৰা আৰু কিমান জনক দিয়া হয় নাই সেইটো আঁচনি নহয় আমাৰ কি কয় যিসকল বেমাৰী কেঞ্চাৰ পেচেণ্ট গতিকে কেঞ্চাৰ পেচেণ্টসকলে গভৰ্ণমেণ্টৰ পৰা মানে সাহায্য বিচাৰিছিলে গতিকে মোৰ থ্ৰুইদি মই যিহেতু বিধায়ক বিচাৰিছিলে গতিকে সেইখিনি গভৰ্ণমেণ্টৰ যিটো সাহায্য চেক মই একেলগে আনি পেলাই ইয়াৰ মোৰ সমষ্টিৰ মানুহ CM অফিচ বা যিকোনো তেনেকুৱা ধৰণৰ কাৰ্যালয়ৰ পৰা চেক বিতৰণ বা চেকৰ কামটো কৰি থাকিব নোৱাৰে এইখিনি মই মোৰ তৰফৰ পৰা মুভ কৰি ফেলে একেবাৰতে আজি আহাত মই চেকটো লৈ আহিছোঁ আৰু সেই চেকখিনি আমাৰ পেচেণ্টৰ মানুহখিনিক মই আজি বিলাই দিছোঁ আমি 33 নেকি এতিয়া 37 কেঞ্চাৰ পেচেণ্ট আৰু এতিয়া আছে 37 কেঞ্চাৰ পেচেণ্টক 20,000 কৈ আজি দিছিলে গভৰ্ণমেণ্টে সেইটো চেকটো বিতৰণ কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আৰু তেনেকুৱা নহয় ঘৰে ঘৰে আমাৰ মানে কাৰ্যকৰ্তাবিলাকে তেওঁলোকৰ মানে কিবাটো সহায় কৰি দিব আৰু অন্যান্য ৰোগৰ ক্ষেত্ৰতো এনেকুৱা অন্যান্য ৰোগত গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা নাই বিশেষ কৰি তাত মানে আপোনাৰ কি কয় ৰিপৰ্ট লাগে গভৰ্ণমেণ্টৰ নিয়মটো আপুনি কেঞ্চাৰ হৈছে গতিকে আপোনাৰ মানে কি কয় ডায়েগনষ্টিক মানে ৰিপৰ্ট লাগিব ট্ৰিটমেণ্ট লৈ থকাৰ ৰিপৰ্ট লাগিব মানে যিটো এইটো কেঞ্চাৰ পেচেণ্ট হয় না নহয় এইটো জাজ কৰিব গভৰ্ণমেণ্টে আৰু অন্যান্যবিলাকত মানে তেনেকুৱা নাই বিশেষ কৰি য'ত মানে আপোনাৰ অটল অমৃত যোজনা কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ডটো থাকেগৈ আৰু কিছুমান বেমাৰ থাকে যিটো ব্যক্তিয়ে নিজে মানে বহন কৰিব পাৰে গতিকে গভৰ্ণমেণ্টৰ নৰ্মছ মতে যি সেইটো হ'ব আৰু মানুহে যিটো দিব গভৰ্ণমেণ্টলৈ সেইখিনি মই পাৰ্চু কৰিম ইয়াৰ পিছত মানে গভৰ্ণমেণ্টে যেতিয়াই দিব সেইখিনি আমি আমাৰ তৰফৰ পৰাই মানুহৰ ঘৰলৈকে পোৱাৰ ব্যৱস্থাটো কৰি দিম চৰকাৰী মহাবিদ্যালয় আমি মানে স্থাপন কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আজি জাগাখিনি অলপ আমি চাই যাওঁ তেনেকৈ আমি স্পৰ্টছৰ কাৰণেও প্ৰপ'জাল এটা পঠাব বিচাৰিছোঁ মাল্টিপাৰ্পাছ ইয়াৰ পিছত আমি ইয়াত এটা ডিষ্ট্ৰিক্ট ট্ৰেইনিং চেণ্টাৰ মানে কৰাৰ কাৰণে অলপ মানে যোজা লৈছোঁ আৰু পিছত কি যিমান অফিচ ইনফ্ৰাষ্ট্ৰাকচাৰ যি লাগে এইখিনিও আমি যিমান পাৰে সোনকালে এই ভেৰগাঁওখনত কৰিবলৈ হাতত লোৱা হৈছে গতিকে ইয়াত এটা চৰকাৰী মহাবিদ্যালয় হোৱাৰ লগে লগে এই দক্ষিণ অঞ্চল আমাৰ কিবাৰ কি কয় পানেৰী সমষ্টিৰ আৰু ভেৰগাঁও চাব ডিভিজনৰ এই হেডকোৱাৰ্টাৰত আমাৰ ভৱিষ্যত আহি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত মানে হেল্পফুল হ'ব আৰু ইয়াত যিহেতু মাল্টি ষ্ট্ৰীম হ'ব ছায়েন্স থাকিব কমাৰ্চ থাকিব বা আৰ্টছ থাকিব বা অন্যান্য যিখিনি আজিৰ দিনটোত মানে চৰকাৰে এটা কলেজখনতে সব মানে ষ্ট্ৰীমটো ডিচিপ্লিনটো তাতে মানে আপোনাৰ কি কয় সংযোজন কৰিব বিচাৰিছে গতিকে গভৰ্ণমেণ্ট কলেজ এটা হোৱাৰ পিছত আমাৰ এই সমস্যাবিলাক ছাত্ৰ ছাত্ৰীৰ দূৰত যাই পেলাই পঢ়িব লগা আমাৰ ইয়াতে ছায়েন্সো পঢ়িব পাৰিব কমাৰ্চো পঢ়িব পাৰিব মহকুমা সদৰৰ আন্তঃগাঁথনি বৰ শোচনীয় হৈছে তাৰ লগতে এইটো যাতায়াত ব্যৱস্থাটো একদম শোচনীয় জৰাজীৰ্ণ হৈছে ৰাস্তা পথবিলাক ভেৰগাঁও মহকুমা সংযোগী যিকেইটা পথ টংলাৰ পৰা হওক খৈৰাবাৰীৰ পৰা হওক এইখিনি কিছুমান আমাৰ চেংচন হৈ আছে ৱাৰ্ক অৰ্ডাৰ হৈ আছে আৰু কিছুমানটো আমি অলৰেডি প্ৰপ'জাল পঠাইছোঁ গতিকে মই ভাবোঁ ক'ভিডৰ কাৰণে বহুখিনি আমাৰ সমস্যা হৈ আছে গতিকে ক'ভিড যদি ফ্ৰী হৈ যায় বহুতখিনি কাম আমি আগবাঢ়িব পাৰিম তাৰপিছত ভেৰগাঁও এতিয়া চাব ডিভিজন হিচাপে আমাৰ BTCৰ চুক্তি মৰ্মে এতিয়া চাব ডিভিজনৰ মানে যিটো মহকুমা পতিৰ অফিচ আৰু বিষয়াসকল এতিয়া BTCৰ ভিতৰত আহি গ'ল তো BTCৰ ভিতৰত আহি যোৱাৰ লগে লগে এতিয়া চিভিল SDO মানে ডাঙৰীয়াৰ কৰ্তৃত্বতে আৰু তেখেতৰ কিবাৰ আণ্ডাৰত গোটেইখিনি কিবাটো এতিয়া হৈ যাব গতিকে সেইকাৰণে আমাৰ চাব ডিভিজন আগতে
দুটা পাৰ্ট হৈ আছিলে ডেভেলপমেণ্টৰ পাৰ্ট য'ত মুৰিবুই নাই আৰু এটাটো হ'ল মহকুমাধিপতি সেইটো হ'ল আপোনাৰ ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত অকল ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো তেওঁলোকে চাইছিলে এতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বুলি নহয় এজ এ হোল চাব ডিভিজনখন চিভিল এছডিঅ'য়ে চাব গোটেই ডিপাৰ্টমেণ্টবিলাকক তেওঁ কোঅৰ্ডিনেট কৰিব আচ্ছা এইফালে আছে মানে ট্ৰেজাৰী যিহেতু 2018 চনৰ 1 আগষ্টত যিহেতু উদ্বোধন কৰি গ'ল আজিলৈকে কিন্তু সেই ট্ৰেজাৰী ট্ৰেজাৰী চোৱা চাব ডিভিজন এটা হোৱাৰ লগে লগে আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ ছেটআপ তাৰ ট্ৰেজাৰী এটা থাকিবই লাগিব গতিকে সেই অনুযায়ী মই বিধায়ক হোৱাৰ পিছত মানে নিশ্চয় মই সেইবিলাক কাম কৰাৰ কাৰণে যত্ন লওঁ গতিকে জাষ্ট পৰিৱেশটো ৰৈ আছোঁ আৰু চৰকাৰখন খুবেই নতুন গতিকে 12 তাৰিখৰ পৰা বাজেট ছেশ্যন হ'ব জুলাইৰ ইয়াৰ পিছত চৰকাৰে বিভিন্ন মানে আঁচনিবিলাক ৰূপায়ণ কৰাৰ কাৰণে হাতত ল'ব আৰু সেই মৰ্মে যিখিনি আছে সেইটো আমি ৰূপায়ণ কৰিম যিখিনি বাকী থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰি ফালে আমি সেইটো কৰি ল'ম